নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে পুনৰ গ্ৰেড 3 গ্ৰেড 4 পদ কিছুমান আহি গৈছে। এই পদখিনি কেনেকৈ আবেদন কৰিব লাগিব, কি কৰিব লাগিব, সকলো কথা এই ভিডিঅ'ত আলোচনা কৰা। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পদখিনি আহিছে আপোনালোকৰ সৈনিক স্কুল গোৱালপাৰা। লাষ্ট ডেট দিয়া আছে আপোনালোকৰ 3/11/2023, মানে আপোনালোকৰ নৱেম্বৰ মাহৰ 3 তাৰিখলৈকে এই পদখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ পদখিনি আছে 14 PGD LDC কাউন্সিলৰ্ছৰ এণ্ড আদাৰ ভেকেঞ্চি সৈনিক স্কুল গোৱালপাৰা। ইয়াত প্ৰথম ভেকেঞ্চিটো আহিছে আপোনালোকৰ LDC ভেকেঞ্চি হয়। ইয়াৰ কাৰণে ৰেগুলাৰো আছে। ইয়াত এটা ভেকেঞ্চি আছে। এছেঞ্চিয়েল কোৱালিফিকেশ্যনবিলাক দেখিব পাৰিছে মেট্ৰিকুলেশ্যন। যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে এই পদখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। টাইপিং স্পীড এটলিষ্ট 40 ৱৰ্ড পাৰ মিনিট, 40টা শব্দ আপোনালোকে পাৰ মিনিট টাইপ কৰিব পাৰিব লাগিব। লগতে প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ আপোনালোকে চলাব জানিব লাগিব। আপোনালোকে এজ লিমিট দিয়া আছে 18 পৰা 50 বছৰ পৰ্যন্ত। আপোনালোকে যদি আপোনালোকে 18 পৰা 50 বছৰৰ ভিতৰত আছে তেন্তে এই পদখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু তাৰপিছতো আছে LDC কণ্টেক্সচুৱেলৰ কাৰণে ইয়াত এটা পদ আছে। ইয়াৰ কাৰণেও দিয়া আছে মেট্ৰিকুলেশ্যন। যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব এই পদখিনিৰ কাৰণে। তাৰপিছত আছে টাইপিং স্পীড এটলিষ্ট 40 ৱৰ্ড পাৰ মিনিট, আৰু MS ৱৰ্ড, MS এক্সেল, পাৱাৰ পইণ্ট এনেবিলাক আপোনালোকে জানিব লাগিব। আৰু এজ লিমিট ইয়াতো দিয়া আছে 18 পৰা 50 বছৰ পৰ্যন্ত। আৰু কাউন্সিলৰ্ছৰ বাই 21,000 পাৰ মান্থ আপোনালোকে ইয়াত দৰমহা দিয়া হ'ব এই পদখিনিৰ কাৰণে। আৰু ৱাৰ্ড বয় কণ্টেক্সচুৱেল আছে, 3টা পদ আছে। এছেঞ্চিয়েল কোৱালিফিকেশ্যন 10+2 হয়। এবিলিটি স্পীক আছামিজ, ইংলিছ এনেধৰণৰ পদখিনি আপোনালোকে মানে ক'ব পাৰিব লাগিব এই পদখিনিৰ কাৰণে। আৰু লগতে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে 10+2, আৰু বয়সৰ সময়সীমা দিয়া আছে 18 পৰা 50 বছৰৰ ভিতৰত আপোনালোকে তেন্তে এই পদখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত দৰমহা দিয়া হ'ব 14,000 টকা। আৰু এই পদখিনিৰ কাৰণে কেনেদৰে আবেদন কৰিব মই কৈ দিছোঁ। ইয়াৰ কাৰণে আপোনালোকৰ লেব এছিষ্টেণ্টৰ কাৰণেও এটা ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণেও দিয়া আছে 10+2, আৰু দৰমহা দিয়া হ'ব আপোনালোকৰ 14,000 টকা পাৰ মান্থ। আপোনালোকে এই পদখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে যিটো সৈনিক স্কুল অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে ডিটেইলছ এপ্লিকেশ্যনখন পঢ়ি চাব, কেনেদৰে আবেদন কৰিব লাগে তাত চাই পেলাই আপোনালোকে আবেদন কৰিব পাৰিব।